বিশ্বৰে ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা শ্ৰোতা নাথাকে গান গাই একো লাভ নাই সেইটো বুজিবলৈ অসমে এতিয়াও বহু সময় অপেক্ষা কৰিব লাগিব মই প্ৰথম কথা অৰ্থৰ প্ৰয়োজন সময়ৰ প্ৰয়োজন মই অকলশৰীয়া মোৰ লগত এখন ঘৰ বেমাৰী হ'লেও বৰ্তমান অসুখীয়া হ'লেও মোৰ লগত এখন ঘৰ জড়িত হৈ আছে প্ৰথম কথা সেইটো বুজিছে কিমানে বুজিছে বা বুজিবলৈ কাৰ সময় আছে স্বাগতম জনাইছোঁ কালাৰ্ছ অফ ব্ৰহ্মপুত্ৰৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি আমি গৈ আছোঁ নগাঁৱলৈ এজন চিত্ৰশিল্পীৰ লগত বাৰ্তালাপ কৰিবলৈ আৰু চাই যাওক ৰাস্তাত যি দেখোঁ যি নাই গোটেইবোৰ দেখাই যাম চাই থাকক ভিডিঅ'টো এইখন বজাৰ হ'ল টৌ ভঙা বজাৰ কল কিনা আৰু বেচাৰ বাবে গোটেই অঞ্চলত বিখ্যাত আৰু শীতৰ কুঁৱলী ফালি আমাৰ যাত্ৰা চলি থাকিল নগাঁও কলিয়াবৰলৈ বুলি আৰু গৈ আমি কলীয়া ভোমোৰা দলংখন পালোঁ সঁচাকৈয়ে ৰাতিপুৱাৰ এনে ছবিয়ে মন আৰু প্ৰাণত নতুনৰ জোৱাৰ আনে খাৰ পাম মই পুৱতি নিশাতে নিয়ৰ যেতিয়া সৰে বাটৰ শুকান ধূলি সেমেকা যিটো প্ৰহৰে কৰে খাৰ পাম মই পুৱতি নিশাতে নিয়ৰ যেতিয়া সৰে কলীয়া ভোমোৰা পাৰ হৈ আমি নগাঁও জিলালৈ সোমালোঁ আৰু আমাৰ লক্ষ্যস্থান আছিল কলিয়াবৰৰ এজন বিশেষ ব্যক্তিৰ ঘৰ প্ৰাকৃতিক সুবাস ঐতিহাসিক বিভিন্ন পৰিঘটনাৰে সমৃদ্ধ এয়া কলিয়াবৰ কলংপৰীয়া বহু কাহিনী বহু গীতৰ সুৰ ভাহি অহা অসমৰ মধ্যাংশত অৱস্থিত অসমৰ কলিজা স্বৰূপ এয়া আমাৰ আটাইৰে পৰিচিত কলিয়াবৰ তো আহি ফাইনেলি কলিয়াবৰ পালোহি কলিয়াবৰত যাৰ ঘৰত আহিছোঁ পাপুদাৰ লগত আহিছোঁ পাপুদাৰ ৰিলেটিভৰ ঘৰ হয় তো দেখাই আছোঁ ভালদৰে বস্তুখিনি আৰু এজন বিশেষ ব্যক্তিক ইয়াত লগ কৰিম আৰু তেখেতৰ লগত কথা পাতিম ভিডিঅ'টো চাই থাকক চিত্ৰশিল্পী কেশৱ পাচনিৰ ঘৰত সোমাই যোৱাৰ লগে লগে দেখিলোঁ তেওঁৰ বেৰত ওলোমাই থোৱা তেওঁৰ প্ৰতিভাক শলাগ জনাই তেওঁক দিয়া সম্বৰ্ধনাবোৰ আৰু চিত্ৰবোৰত থকা কাহিনীবোৰেতো জীৱনৰ কথা কয় তেখেতৰ ব্যক্তিগত ব্যস্ততাৰ বাবে আমি তেওঁক দিনটো লগ পোৱা নাছিলোঁ দিনৰ শেষত আবেলি আৰু আবেলি গৈ গধূলি হোৱাৰ পিছতেই আৰম্ভ কৰিলোঁ আমাৰ কথোপকথন স্বাগতম জনাইছোঁ আপোনাক কালাৰ্ছ অফ ব্ৰহ্মপুত্ৰৰ অন্য এটি ভিডিঅ'লৈ আজি আমাৰ লগত উপস্থিত আছে বিশিষ্ট অসমৰ চিত্ৰশিল্পী কেশৱ পাচনি ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ পোনপ্ৰথমতে আপোনাৰ এই চিত্ৰশিল্পৰ যি যাত্ৰা কেতিয়া আৰম্ভ কৰিছিলে আপুনি এই যাত্ৰাটো আচলতে কেতিয়া বুলি ক'লে মই প্ৰায় 91 চনৰ পৰা 91 তেনেকুৱাৰ পৰাই মই যাত্ৰাটো আৰম্ভ কৰিছিলোঁ যাত্ৰাটো মানে মই এনেকৈ আৰম্ভ কৰিছিলোঁ মোৰ যেতিয়া আপোনাৰ জখলাবন্ধাৰ ৰংগম আৰ্ট স্কুলৰ এখন চাইনবোৰ্ড দেখা পাইছিলোঁ মই যেতিয়া কৰ্টল হাইস্কুলত পঢ়িছিলোঁ তেতিয়া সেইপিনে যাওঁতে এখন চাইনবোৰ্ড দেখা পাইছিলোঁ সেই চাইনবোৰ্ডখন দেখা পাই মোৰ তেতিয়াই মন আছিলে যে মই ছবি এটা আঁকিব লাগে ছবি আঁকাৰ হেঁপাহ সৰুতেও আছিলে সেইখিনি বাৰু যি নহওক মই সেই চাইনবোৰ্ডখন দেখাৰ পাছত মই পঢ়িবলৈ মন গৈছিলে কিন্তু তেতিয়া মোৰ সুবিধা নাছিলে যোৱাৰো অসুবিধা আছিলে আপোনাৰ এই চিত্ৰশিল্পত আগবাঢ়ি যাওঁতে আপোনাৰ প্ৰেৰণাৰ মূল উৎস বা প্ৰেৰণা ক'ৰ পৰা পাইছিলে মই ছবি আঁকি ভাল পাইছিলোঁ মোক জেঠাই এগৰাকীয়ে কিন্তু মোক ছাপোৰ্ট দিছিলে হয় মোৰ জেঠাই নিজৰ ডাঙৰ জেঠাই
তেওঁ কুঁহিমাৰি আছিলে, তেওঁ এজন শিক্ষকৰ লগত মোক যোগাযোগ কৰি দিছিলে আৰু যোগাযোগ কৰি দিয়ে ছাৰ আহিছিলে, আহি মোৰ ঘৰত চাই মোক সেই জখলাবন্ধাৰ আৰ্ট স্কুলত ৰংগম আৰ্ট স্কুলত মোক মানে নামভৰ্তি কৰি দিছিলে। তেতিয়াই মই প্ৰণৱ বৰুৱা ছাৰৰ অসমৰ বৰেণ্য শিল্পী, তেওঁ অসমৰ বুলি নহয়, তেওঁ এটা ইণ্টাৰনেশ্যনেল ফিগাৰ, অসমৰ প্ৰণৱ বৰুৱা ছাৰ, তেওঁৰ তত্বাৱধানত মই শিক্ষা গ্ৰহণ কৰিছিলোঁ ৰংগম আৰ্ট স্কুলত। কিন্তু মই প্ৰথমতে অলপ দিন গৈয়ে মোৰ শিক্ষাৰ অলপ এডভান্স হৈছিলে, হৈ আমি তেনেকৈ অকণ অগ্ৰগতি পাইছিলোঁ আৰু আগবাঢ়ি গৈ আছিলোঁ। তেনেকৈ আহিলোঁ আৰু। হয়, এতিয়া বৰ্তমান সময়ততো আপোনাৰ হাতত বা আপোনাৰ অধীনত কেইবাখনো স্কুল আছে, আৰ্টৰ স্কুল। মই তেতিয়াতো ছাত্ৰ আছিলোঁ। বৰ্তমান তেতিয়াতো ছাত্ৰ আছিলোঁ। তাৰ পাছত ক্ৰমান্বয়ে মই তাৰ পৰা ওলাই কলিকতাৰ সৰ্বভাৰতীয় সাংস্কৃতিক পৰিষদৰ হেৰিয়াত মই ডিগ্ৰীও ল'লোঁ। ডিগ্ৰী লোৱাৰ পাছতো মোৰ যাত্ৰাটো এনেকৈ আছিলে যে সেই যিখন স্কুলত পঢ়ি আছিলোঁ ৰংগম আৰ্ট স্কুলত, এতিয়া মই সেইখন স্কুলৰ প্ৰধান শিক্ষকৰূপে আছোঁ। আৰু সেইখন স্কুলৰ লগতে আৰু 3খন স্কুল জড়িত হৈ আছে। কৈৰিলত এখন স্কুল আছে, শান্তিপুৰত আছে, তেনেকৈ জড়িত হৈ আছোঁ। মুঠ কেইখন স্কুল আছে বৰ্তমান আপোনাৰ? মোৰ স্কুল আচলতে মোৰ ৰংগমৰ আণ্ডাৰত কেইবাখন স্কুল আছে, প্ৰায় 8খন বা 9খন স্কুল আছে। তাতে মই সকলোতে টাইম দিয়াটো সম্ভৱ নহয়, গতিকে মই 3খন স্কুলত মই নিজে যাওঁ আৰু বাকীখিনিত মোৰ সহযোগীসকল থাকে। আপুনি চিত্ৰকৰ্মৰ লগত জড়িত হোৱাৰ পিছত আপুনি কলকাতালৈও গৈছিলে চিত্ৰকৰ্মৰ লগত জড়িত হৈ পেলাই, সেই বিষয়ে অলপ কওকচোন। সেইটো এটা বেলেগ অধ্যায় যে কলিকতালৈ গৈছিলোঁ। মোৰ এটা কম্পিটিশ্যন হৈছিলে ইয়াতে, কলিকতাৰ এটা অনুষ্ঠান আছিলে, তেওঁলোকৰ এটা বৈৰাগীৰ নিচিনা এটা হেৰি আছিলে অনুষ্ঠানটোৰ, তেওঁলোকৰ ব্যৱস্থাপনাত এটা অনুষ্ঠান হৈছিলে। সেই অনুষ্ঠানটো ইয়াতে কম্পিটিশ্যন হৈছিলে, ইয়াতে যদি চিলেকশ্যন হয় কলিকতা যাব পাৰিব। গতিকে তেতিয়া মই টিচাৰো হৈ আছিলোঁ, মই নিজে জইনো কৰিছিলোঁ আৰু লগতে ছাত্ৰ ছাত্ৰীকো জইন কৰাই পেলাই যিসকলে উত্তীৰ্ণ হৈছিলে সকলোকে লৈ পেলাই এটা টিম কৰি পেলাই আমি কলিকতালৈ গৈছিলোঁ। আৰু বৰ্তমান সময়ত যে আৰ্টৰ বা কলাৰ যোনটো পৰিৱেশ অসমত, সেই সময়ত মই ইয়াত অহাৰ আগতে আপোনাৰ বিষয়ে অকণমান মই জানি পেলাই আহিছোঁ। আপুনি 2খনমান পেইণ্টিং বেচিছেও মাজতে, বিক্ৰী কৰিছে। আৰু এইটো পৰিৱেশ আছেনে অসমত এজন চিত্ৰশিল্পীয়ে চিত্ৰ বেচি পেলাই তেখেতে চলিব পৰা বা তেখেতৰ জীৱিকা হ'ব পৰা পৰিৱেশটো আছেনে অসমত, ভাবেনে আপুনি? আজি অলপ আগতে এইখিনি কথা আমি আলোচনাই কৰিছিলোঁ। আচলতে এই পৰিৱেশটো সৃষ্টি কোনে কৰিব? যদি শ্ৰোতা নাথাকে, গান গাই একো লাভ নাই। ইয়াতো ঠিক এনেকুৱা এটা পৰ্যায় হৈছে, অসমত আদৰ বহুত কম হৈছে, শিল্পীৰ আদৰ কম হৈছে। সেই তদুদ্দেশ্যে আমি কিন্তু অহা এটা অনুষ্ঠান আছে অহা দেওবাৰে, এতিয়া সেই অনুষ্ঠানটোত আমি ভাবিছোঁ যে এনেকৈ মানে কলিয়াবৰীয়া শিল্পীসকলক কমচে কম আমি এটা চিনাকি কৰাই দিব। অসমৰ কেইবাজনো শিল্পীয়ে ইতিমধ্যে ফোন কৰিছে আমাৰ ইয়ালৈ আহিব ছবি আঁকিবৰ কাৰণে, বৰেণ্য শিল্পী। গতিকে সেই তেখেতসকলৰ আনি পেলাই মই চিনাকি কৰাই দিওঁ যে এনেকৈ কৰিব পাৰি বুলি, কমচে কম এটা যাত্ৰা অব্যাহত কৰি ৰাখিব বিচাৰিছোঁ। আৰু তেখেতসকলক মানে ছাত্ৰসকলক এটা মানে কি বুলি ক'ব, আগবাঢ়ি যাবৰ কাৰণে এটা অনুপ্ৰেৰণামূলক এটা অনুষ্ঠান ৰাখিব বিচাৰিছোঁ। কিয়নো আজিকালি আদৰ মই তেনেকৈ আছে বুলি মই নাই ভবা দেই। কালি এজন ছাৰৰ লগতো কথা পাতিছিলোঁ, প্ৰায় 1 ঘণ্টামান সময় কথা পাতিছোঁ আমাৰ ছাৰৰ লগত, অলপ নিশ্চয় তেওঁ BFA হয়, তেওঁলোকৰ কথা পাতিছোঁ। এই যে আমাৰ যিবিলাক তাৰ প্ৰতি চাহিদাটো মানে কি, ছবিনো কি বস্তু সেইটো বুজিবলৈ অসমে এতিয়াও বহু সময় অপেক্ষা কৰিব লাগিব। মই যিটো কৈছোঁ, যিটো ভাবিছোঁ, মানে প্ৰত্যেকে এটা বিভিন্ন এৰিয়াত গৈ আছে, ট্ৰেকত গৈ আছে, নিজৰ লাভ নিজে মানে আগতকৈ যেন মানুহবিলাক খুব অতি এটা হেৰিয়াৰ মাজত সোমাই গৈছে, এটা গণ্ডিৰ মাজত সোমাই গৈ আছে, ফুল্লি যান্ত্ৰিক হৈছে। ভাল লাগিলে আপোনাৰ লগত কথা পাতি পেলাই। আকৌ মোৰ 2টামান কথা আছে বাৰু, তাৰ মাজতে এই ছবিখনৰ বিষয়ে মোক অকণমান বুজাই দিয়কচোন। এই ছবিখন আছিলে যে আচলতে এটা এক্সিবিশ্যন হৈছিলে পৌৰ্ণিগুদামত। পৌৰ্ণিগুদামত এক্সিবিশ্যন হৈছিলে যে এখন ছবি লাগে। সেইখন সময়ত মই অসুস্থ আছিলোঁ দেই, অসুস্থটো মই এতিয়াও বাৰু, কিন্তু তেতিয়া মই বেছিকৈ অসুস্থ আছিলোঁ। তেতিয়া মানে এখন ছবি লাগে বুলি ক'লে মই অকাৰ বোলো এই মুহূৰ্তত কি কৰা যায়। তেতিয়া মই এটা মাইথলজিকেল লৈছিলোঁ,
ফৰ্ম লৈছিলোঁ যে মাইথলজিকেল মানে এটা ডেভ'চনেল হেৰি এটা আহক সেই তেনেকৈ এটা মই প্ৰত্যেকতো বিভিন্ন এৰিয়াত আঁকি থাকে মই এনেকুৱা এটা থিম ল'লোঁ যে পুথিত যিবিলাক কথা থাকে সেইবিলাক আগতে পুথিচিত্ৰৰ আকাৰেৰে বেলেগ বেলেগ হৈমূলহেঁতেনে আঁকিছিলে কিন্তু তেওঁৰ ভাষাটোক লৈ পেলাই মই এটা বেলেগ ছবি অকণ বেলেগ ধৰণে আঁকিম গতিকে এইখন আঁকিছিলোঁ মই গা গজেন্দ্ৰ উপাখ্যান বুলি যিটো আছে গা গজেন্দ্ৰ উপাখ্যানৰ কাহিনীটোক লৈ পেলাই আঁকিছিলোঁ মানে গজেন্দ্ৰক গ্ৰাস কৰিছিলে হেৰিয়ে এই ঘৰিয়ালে আৰু সেই তাক মই এটা আঙুলিৰ পৰা যেতিয়া চক্ৰ আহিছিলে চক্ৰ ধাৰণ কৰা মানে এজনেই আমাৰ হেৰি আছিলে নাৰায়ণে ধাৰণ কৰিছিলে গতিকে সেই নাৰায়ণৰ চক্ৰ চিহ্নিত কৰিবৰ কাৰণে নাৰায়ণৰ আঙুলিটো দিয়া হৈছিলে আৰু তাতে চক্ৰ আহি পেলাই এই কাটিছিলে এনেকুৱা এটা দিয়া হৈছিলে এনেতো নাৰায়ণৰ ছবি চবেই আঁকেই গতিকে তাক চিম্বলাইজ কৰিবৰ কাৰণে মই এনেধৰণে কৰি পেলাই গা গজেন্দ্ৰ ছবিখন আঁকিছিলোঁ আপুনি কলিয়াবৰত এখন চিনাকি মুখ চিত্ৰশিল্পীৰ আপুনি হ'ল কলিয়াবৰত আগধৰোতা বুলি ক'ব লাগিব বৰ্তমান সময়ত দেই আৰু আছে বাৰু হয় তথাপিতো মই কৈছোঁ কিন্তু আপুনি হয়তো গোটেই অসমত আজি হয়তো আপুনি সিমানখিনি চিনাকি মানে মুখ হৈ উঠা নাই চিত্ৰৰ জৰিয়তে এইটো কিয় বুলি ভাবে কাৰণ মই যিবিলাক আৰ্ট দেখিছোঁ প্ৰতিখনে আৰ্টে গা শিয়ৰাই দিব পৰা আৰ্ট আৰু প্ৰত্যেকখনত এটা ধুনীয়া ধুনীয়া অৰ্থ সোমাই আছে আপোনাৰ আৰ্টবোৰত কিন্তু সিমানখিনি মানে কি বুলি ক'ম আৰু দৰ্শকেই হওক বা মানুহেই হওক সিমানখিনি বিয়পি যোৱা নাই কথাটো আপুনি কিহৰ এইটো অভাৱ বুলি ভাবে বৰ্তমান সময়ত অভাৱটোৰ কাৰণ কেইবাটাও প্ৰথম কথা হ'ল এটা ইণ্টাৰনেশ্যনেল পৰ্যায়ত যদি ছবি কৰিবলৈ যোৱা হয় তেতিয়াহ'লে ছবিৰ কাৰণে অৰ্থৰ প্ৰয়োজন প্ৰথম কথা অৰ্থৰ প্ৰয়োজন সময়ৰ প্ৰয়োজন মই অকলশৰীয়া মোৰ লগত এখন ঘৰ বেমাৰী হ'লেও বৰ্তমান অসুখীয়া হ'লেও মোৰ লগত এখন ঘৰ জড়িত হৈ আছে সেই 5টা প্ৰাণীয়ে মানে পানী মোৰ দ্বাৰা পৰিচালনা হৈ আছে গতিকে তেওঁলোকে কেৰি মই ক'লেও যাব পৰা অৱস্থাত নাই হোৱা আৰু 2 নম্বৰ কথা হ'ল কি মই যাব পাৰিলেও মোৰ যিটো আৰ্থিক যিটো মোৰ মানে যিটো সচ্ছলতা সেইখিনি কথা ভাবিবলগীয়া হৈছে যে মোৰ কেনেকুৱা মই কি পৰ্যায়ত আছোঁ গতিকে ইতিমধ্যে মোৰ এটা ডাঙৰ খৰচ হৈ গৈছে মই প্ৰায় 25-30 লাখ টকাৰ খৰচ কৰি পেলাই মই এতিয়া বৰ্তমান বাচি আছোঁ তেনেকুৱা এটা পৰ্যায় হৈছে দেই গতিকে সেইখিনিও এটা ঘৰখনে বহুত চেক্ৰিফাইচ কৰিছে আৰু কলিয়াবৰী ৰাইজেও অসমৰ ৰাইজেও তাৰপাছত ছাপোৰ্ট কৰিছিলে তাত সহায় কৰিছিলে তে এইবিলাক কাৰণতে মই আগবাঢ়ি যাবলৈ অলপ মন থাকিলেও অলপ স্থবিৰ হৈ গৈছোঁ আপোনাৰ ঘৰত কেইবাখনো মই অভিনন্দন পত্ৰ দেখিলোঁ ইতিমধ্যে কিন্তু আপুনি চৰকাৰী সাহায্য বা চৰকাৰৰ ফালৰ পৰা কিবা অনুদান পাইছেনে শিল্পক আপুনি আগুৱাই লৈ যোৱাৰ বাবে নাই পোৱা একেষাৰে নাই পোৱা এতিয়ালৈকে নাই পোৱা ঠিক আছে আৰু আপুনি অহা 5 বছৰত বা অহা 2 বছৰত অসমৰ বা আগন্তুক দিনত অসমৰ চিত্ৰৰ যি মানে চিত্ৰশিল্প আছে সেই শিল্পক আপুনি কেনেকুৱা হোৱাটো দেখিছে আপুনি কি দেখিছে মানে ভৱিষ্যতে কেনেকুৱালৈ গৈ আছে আচলতে কি ছবিবিলাক ছবি হ'ল এটা কবিতাৰ দৰে ছবিবিলাক এটা কবিতাৰ দৰে যিবিলাক মনৰ ভাৱ ভাষা কেতিয়াবা ৰিয়েলিষ্টিক আৰু কেতিয়াবা তাকে এবষ্ট্ৰেক্ট কৰি অৰ্থাৎ মূৰ্ত বা বিমূৰ্ত বিভিন্ন ভংগীমাত অঁকা হয় গতিকে প্ৰথম কথা সেইটো বুজিছে কিমানে বুজিছে বা বুজিবলৈ কাৰ সময় আছে তেনেকুৱা এটা অৱশ্যে আমাৰ কলিয়াবৰত তেনেকুৱা এটা গেলেৰীৰ অভাৱ আৰু গুৱাহাটীত যদি আছেও বা তেজপুৰত যদি এতিয়া নতুনকৈ কৰিছেও এতিয়া কোনোবাই কৰিবলৈ চেষ্টা কৰিছে গেলেৰী আৰ্ট গেলেৰীৰ কিন্তু তাক চাবলৈ সময়ৰ অভাৱ হৈছে মানুহৰ সময়ৰ অভাৱ মানে নহয় এইটো কথা নহয় যে তেওঁলোকে যিটো মনৰ উদ্বিগ্নতা আছে নে নাই ছবিখন চোৱাৰ এটা হেঁপাহতো লাগিব গতিকে কবিতাৰ যিসকলে কথা ক'বলৈ মন নাযায় যিসকলে হাঁহিবলৈ মন নাযায় তেওঁলোকৰ একো গান গোৱাৰ কথাটো নাহেই তেওঁলোকৰ মুখত গান গোৱাৰ কথাটো নাহে গতিকে তেনেকুৱা এটা পৰিৱেশ হৈছে গতিকে আমি চেষ্টা কৰি আছোঁ যে এটা শিল্প আন্দোলনৰ যোগেদি যদি আমি দৰ্শক সৃষ্টি কৰিব পাৰোঁ যে আমি আমাৰ মনটো এনেকুৱা শিল্পী আমাৰ সমাজখনে এটা চেষ্টা কৰি আছোঁ প্ৰতি মুহূৰ্ততে যে আমি এটা বাধ্য হৈ যাব যাতে এটা সময়ত ছবি চাবলৈ ইফালে মোৰ ঘৰলৈ যাতে ছবিখন দেখে সিফালে মোৰ ঘৰলৈ ছবিখন দেখে আৰু এটা সময়ত বাধ্য হৈ যায় যে কিনো কৈছে জানো সদায় একেটা বস্তুকে দেখে জানো কিবা এবাৰ ট্ৰাই কৰি চাওঁচোন কিনো হৈছে তেনেকৈ যাতে অডিয়েঞ্চ দৰ্শক বাধ্য হৈ যায় আৰু সেই যেতিয়া ধাৰা সেই ঘৰানাটো সেই বস্তুটো যদি আহি যায় সেই ধাৰাটো আহি যায় বোধহয় আগন্তুক দিনত ভাল
মানে ছবিৰ কাৰণে এটা ভাল দিন আহিব বুলি মই আশা কৰিছোঁ। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ শাৰীৰিক অসুস্থতা থকাৰ পিছতো ইমানখিনি সময় আমাক দিয়াৰ বাবে, আৰু আপোনাৰ শিল্প আন্দোলন আগলৈও চলাই যাওক আপুনি, তাৰে কামনা কৰিছোঁ। আৰু কালাৰ্ছ অফ ব্ৰহ্মপুত্ৰৰ তৰফৰ পৰা বা কালাৰ্ছ অফ ব্ৰহ্মপুত্ৰৰ পৰিয়ালবৰ্গই আমি কামনা কৰিম আপুনি অতি সোনকালে আৰোগ্য হৈ উঠক, সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠক, আৰু আমাক ভাল ভাল চিত্ৰ উপহাৰস্বৰূপে অসমবাসীক বা বিশ্ববাসীক আপুনি দিয়ক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ, পুনৰবাৰ ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে। ধন্যবাদ। আৰু কথা বাৰ্তা শেষ হোৱাৰ পিছতে আমি ঘৰমুৱা হ'লোঁ। আৰু ঘূৰি আহোঁতে দুটামান প্ৰশ্ন মোৰ মনলৈ আহিল। সঁচাকৈ আমি শিল্পীক আদৰ কৰোঁনে? আমাৰ মাজত বা আমাৰ অঞ্চলত থকা প্ৰতিভাসমূহক আমি অকণমান চেষ্টা কৰি কলাসমূহ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব নোৱাৰোঁনে? ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে